আনি পেলাই গাঁত লৈ পেলাই কপালত লৈ দেখুৱাম বুলি আপোনালোকক ভাবিছিলোঁ, কিন্তু হঠাৎ উৰি গুচি গ'ল। তাক এনেই উৰিয়ে দিম, কিন্তু উৰি লৈ গৈছে। এইটো চব বৰ সৰু পোক হয়, এক অনায়াসে ধৰিব পাৰে এনেকৈ। হাই ফ্ৰেণ্ডছ, আজি ৰোজা ধৰি আছোঁ দেই, তথাপিতো সৰু এটা ভিডিঅ' আপোনালোকে দেখুৱাওঁ। আপোনালোকে কেতিয়াবা এই এনেকুৱা গছৰ পাত চাতত এনেকৈ সৰু সৰু পোক চোক অকণি পোক চোকবোৰ চাই নাই? এনেকৈ ধৰক এই পাতবিলাকত এনেকৈ ধৰণে কিবা পোক ওলাই নেকি? সৰু সুৰা কিবা চকুত পৰে নেকি এনেকুৱা পোক চোকবিলাক? তো মই আজি আপোনালোকক এটা পোক দেখুৱাম, যিটো পোক আগতে আমি সৰুতে মাহঁতে ফুট দিছিলে, আৰু এইটো আমি ফটো হিচাপে লৈছিলোঁ। পোকটো এই পোকটো আপুনি কেতিয়াবা পাইছেনে? চক নাম কি বাৰু? এই পোকটোৰ নাম কি বাৰু? এইটো উৰি গুচি যাব পাৰি, সেইটো কাৰণে সেই উৰুকৈ আছে। অথনিৰ পৰা মই তাক ধৰি আছোঁ, এই উৰুকৈ আছে। এই গলি এইটো উৰি গ'ল, গ'ল সি গছৰ পাতত বহিব এতিয়া। এইটো দেখিছেনে? আপোনাক দেখুৱাই দিছোঁ। এইটো মই গৈ আছোঁ তাৰ ওচৰলৈ। এইটো চাওকচোন, দেখিছেনে? এইটো পোকটো এনেকৈ তাক মই ধৰিবও পাৰোঁ, বৰ একদম মজলা। দেখিবলৈ কিমান ধুনীয়া দেখিছেনে? আকৌ হাতত নিজে উঠি আহিলে, কিমান ধুনীয়া তাৰ হেৰিটো গঠনটো। মানে সৃষ্টিকৰ্তা সঁচাকৈ দেই, অতুলনীয়। ইমান ধুনীয়াকৈ বস্তুবোৰ বনাইছে সৃষ্টিকৰ্তাৰ হাতত। চাওকচোন, গোটেইটো গল্ডেন কালাৰ। এই পোকটোৱে মানে বেলেগ একো নহয়, সি পাত খায়। এই পোকটো আপুনি দেখিছেনে? দেখিব পাৰিছেনে বাৰু? এইটোতো এই পোকটো বেলেগ একো নহয়, সি পাত খায়, গছৰ পাত খায়। সি আকৌ গুচি গ'ল, উৰি গৈ আছে। সি তাত পৰিলেগৈ, সি জেগাত পৰিলেগৈ। সি বেলেগ একো নহয়, গছৰ পাত খায়। মই তাক আপোনাক দেখুৱালোঁ, সি তাক যাবলৈ দিলোঁ। কিন্তু পোকটো আজিকালি মানে কি হৈছে, বিলুপ্ত হৈ গৈছে, নাইকিয়া হৈ গৈছে। আগতে বহুত মানে হৈ পাইছিলে। আপোনালোকে পাইছে নে পাইছে নাজানো। যদি আপোনালোকে পাইছে দেখাব, কমেণ্টত আপুনি ক'ব। আৰু এই পোকটো মানে প্ৰায় আজিকালি নাইকিয়া হৈ গ'ল। আৰু পোকটো দেখিবলৈ মানে সম্পূৰ্ণ গল্ডেন কালাৰ, এতিয়া সোণৰ আঙুঠি চাঙুঠি বনালে যেনেকুৱা দেখি, ঠিক তেনেকুৱা ধৰণৰ। সেই পোকটো আজিকালি নাইকিয়া হৈ গ'ল। আপোনালোকে যদি পাইছে ক'ৰবাত, কমেণ্ট কৰি জনাবচোন। বিৰাট মৰম লাগে, ফুট দি ৰাখে, আকৌ ধৰিব পাৰিম। সেইটো বৰ মানে অজলা কৰা পোকটো হয়, সেইটো তাতে পৰি আছে। তাৰপৰা আকৌ আমি ওপৰত যাম, দেখুৱাইছোঁ। এইটো সেইটো সোণবোৰ ইয়াত উঠাই দিওঁ কাগজখনত। বহুত দিনৰ মই দেখিছোঁ দেই, আগতে আমি ফুট লওঁ এইটো। সোণ বৰলোৱা পোক চোৱা, ধুনীয়াকৈ বহাই দিওঁ। নাহে ধৰি থাকে, ক'ত বহিব? এইটো এটা পোক হয়, পোক উৰি যায়। কি কৰি আছে? মৰিলে নেকি? নাই মই সি এইটো সোণৰ লিখি আহি এনেকৈ বহাই দিয়া। এই অকণমান এই দিচোন, লাহেকৈ ধৰিছে নেকি? অঁ ধৰিলে। এইটো হ'ব। এইটো সোণৰ লিখি হা, কি বনাই দিয়ে একদম একজেক্ট সোণেই আৰু। কি যে বনাই আনো দেই, আনি পেলাই গাঁত লৈ পেলাই আকৌ কপালত লৈ দেখুৱাম বুলি আপোনালোকক ভাবিছিলোঁ, কিন্তু হঠাৎ উৰি গুচি গ'ল। তাক এনেই উৰিয়ে দিম, কিন্তু হঠাৎ উৰি গুচি গ'ল। কিন্তু বেয়া লাগে কি, এই প্ৰজাতিবিলাক মানে কিছুমান বহুত প্ৰজাতি, এইটো বুলি নহয়, বহুত প্ৰজাতি আজিকালি পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছে। এটা সৰু পোক হয়, পাত খায়। কিন্তু এই পোকটো দেখিবলৈ ইমানেই সুন্দৰ, ইমানেই ধুনীয়া দেখিবলৈ, সোণৰ লিখিয়াই লাগে। গতিকে আমাৰ মায়ে আগতে কৈছিলে এইটো সোণ বৰলোৱা পোক। আপোনালোকে কি বুলি কয় নামটো জনাবচোন। এই পোকবিধো মানে নাইকিয়া হৈ গৈছে, পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈ আছে, এতিয়া নায়েই। গতিকে এটা সৰু সুৰা ভিডিঅ' আপোনালোকক দেখুৱালোঁ, পোকটোৰ কাৰণে দেখুৱালোঁ। পোকটো আগতে খুব মৰম লাগে, আমি ফুট লওঁ, এই পোকটোৰ কাৰণে আপোনালোকক দেখুৱালোঁ। তো এইটো সৰু সুৰা ভিডিঅ', আপুনি যদি ভাল পায় লাইক এটা কৰি দিব। বাই বাই।